Hello, Namaskar and welcome back to my YouTube channel. So guys, আপোনালোকে আজি নিশ্চয় মানে মই যত আছো ঘৰৰ পৰা ভিডিও কৰি আছো পৰিবেশটো একদম বেলেগ দেখিছে ঘৰৰ বেলেগ একদম বেলেগ দেখিবই দিয়কচোন কাৰণ মই যে আহিছো মামাহঁতৰ ঘৰলৈ তো আজি বহুত ভাল লাগি আছে বহুত 3 বছৰ মানৰ মূৰত মামাৰ ঘৰত আহিছো মই 2019 চনৰ জুন নে জুলাই মাহত মামাহঁতৰ ঘৰত আহিছিলো মানে যেতিয়া আমাৰ মামাহঁতৰ আইতা মৰিছিল তেতিয়া মানে কাজ আছিল তেতিয়া আহিছিলো তাৰ পিছত আহাই নাই মানে ধৰক এনে নাহা নহয় মানে ধৰক এক্সাম যোৱাৰ পিছত বেলি জেঠি মাৰতে গলো একবাৰ কিন্তু হেনেকা বন্ধ নাপায় মাতে গম পাইছে থাৰ্ড সেম টু 2 মাহত শেষ কৰলাক তো কত আর সেকেন্ড সেম শেষ হল লগে আৰু সেই মানে ক্লাস নতুন ক্লাস স্টার্ট কৰি দিলা এবাৰ থাৰ্ড সেমৰ পৰীক্ষা শেষ কাৰণে পুৰা একদম মামাহঁতৰ ঘৰত আহিছো পৰীক্ষা শেষ হয় ক্লাস পাতিও নাই তা কাৰণ ফাৰ্ষ্ট সেম আৰু ফিফথ সেমৰ পৰীক্ষা স্টার্ট হৈছে তো সেইকাৰণে আহিলো ইমান মানে 3 বছৰৰ মূৰত আহি মানে বহুত ভাল লাগিছে তো গাইছ মামি একদম ভাত চাত বানে একদম ভাত দিছি আৰু মামাই আমাৰ ভাতত ধৰছে কুৰমাতকে আগতে ভাত খাইছি মামাই हो मामा गेला कुरबात क्या करते भात खालो फोन मोर ने सारे आया মানে अपना काम बनता तो भर में जाए जनता ना की खाई दियो पुश करू মই খাই দিও পুশ কৰা ঠিকে আছে তো মো খাম সব কি মানে মামি কি বনাইছে দেখাই দিছো একবার তো সব একদম মাংস দালি শাক এই বাংনা মই বিলাহে কৈছিল রে ভাত কি বহুত দিছি না একদম বাপরে বাপ খাম কিংকে কত ধরবো পেটত নধৰে রুহুন তো গাইজ এতিয়া মামি আৰু মই বজাৰলৈ যাম আপোনালোকক আজি আইঠাবাৰীৰ বজাৰ দেখুৱাই দিম মানে বেছি দেখাব নোৱাৰো দিয়কচোন মানে যিখিনি দেখাব পাৰো বজাৰখন সেইখিনি দেখুৱাই দিম তো বলক আমি এতিয়া বজাৰলৈ যাওঁ তো গাইজ বজাৰৰ পৰা বেছি দূৰ নহয় কাৰণে আমি পুৰা মামি আৰু মই একেলগে খোজ কাঢ়ি যাই আছো বজাৰত তো মামি এটা হাই দি দিয়া তুমিও মোৰ ব্লগত হাই বুলি দিয়া হাই তো গাইজ মই আপোনালোকক এটা বাম্পাৰ অফাৰ দিছোঁ আপোনালোকে যাই যিমান মিঠাই খাব পাৰে খাই লওক ইয়াৰ পৰা মই দিছোঁ একদম মোৰ পৰা ফ্ৰী আমি বজাৰ কৰি আহি গ'লোঁ একদম টপলা লৈ তো চিংৰা আনিছোঁ ঘৰত খাব লাগিব চিংৰাটো মেইন আৰু তো বলক ঘৰত আপোনাক দেখাম আৰু মামাৰ ঘৰত কি কৰে সেয়াও দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকোঁ স্কিপ নকৰাকৈ চশমা পিন্ধা বাবু মুখতকৈ ডাঙৰ চশমা হয় না গাইছ চাওক আৰু বাবু নতুন লং পেণ্ট পিন্ধছি লং পেণ্টটো কেনে লাগছি ভাল লাগছে এটা মিলে না চাওঁ চলাটোৰ লগত মিলে না চাওঁ এইটো নহয় বেলেগ আৰু জেকেটৰ লগত বোলে হে আয়া দনাৰ লগা হৈছে আয়া পিছত ছম 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 নাথাকে আমাৰ মামী একদম পিঠা বনাই আছে ধুমা কৰাইত পিঠা বহাই দিছে ধুমা পিঠা একদম মামী একবাৰ চাই দিয়া মুখখন দেখাই দিয়া তোমাৰো হাই এটা দিয়াংকে দিয়া হাই দিয়া তো চাওক গাইজ এতে পুৰা টেঙাৰ পৰ্ব চলি আছে আৰু আমাৰ টেঙা খোৱা মানুহক এটাও দেখাই দিম টেঙাৰ পাৰ্টি ঘূৰি দি একবাৰ মোবাইলটো চবফালে চাওক গোটেই খান আৰু মা তো গাইজ চাওক এইয়া টেঙা একদম টেঙা খাইলো মামী মোৰ কাৰণে স্পেচিয়েলি মই হাই টেঙা আছে না মামী বহুত ভাল আমাৰ মামী মই হাই টেঙা পাৰি থৈছি বাহ ইমান মৰম ভাগ্যাকক লগিন তো গোটেই মাখা আমি মিলি টেঙা খাম আইতাও আইতা আইতা চাও এইফালে আইতাক মই যেতিয়া লাষ্ট লাগ পাইছিলোঁ আইতা চুলি কেটলা কলা আছিল আৰু এতিয়া লাগ পাইছোঁ 3 বছৰ পাছত চুলি কেটলা বগা হৈ গ'ল এতিয়া পৰিৱৰ্তন বেলেগ একো পৰিৱৰ্তন নাই এইটো আৰু মামীৰ দাঁত হস্তি বাকী একো বেলেগ পৰিৱৰ্তন নাই মামী দুটা দাঁত হস্তি বাকী ঠিকে আছে চব হাঁহি দিয়া একবাৰ হাঁহিছি তো গাইজ মই আপোনালোকক মামাহঁতৰ ঘৰত এটা স্পেচিয়েল বস্তু দেখাই দি আছোঁ কি স্পেচিয়েল বস্তু আপোনালোকে চাই থাকক তো গাইজ চাওক মোৰ পাছতে এইটো কি কোৱা মানে কি বহুতে কোৱা দেখা নাই সিদিনা মই এটা সৰু ল'ৰা সুধিলোঁ মানে ধৰক মই পঢ়ক মাজে এটা তো সুধিলোঁ ৱেল মানে কোৱা তো সেইবাৰে সুধিলোঁ কোৱা দেখছ না কৈছে বঢ়িয়াকৈ কৈছে দেখছোঁ মই ক'ত দেখছ এনেকৈ কয় সুধিলোঁ তাতে এনেকৈ কৈছে বোলে সি মোবাইলত দেখছে মানে কোৱা মোবাইলতহে দেখছি আচলকৈ দেখা নাই তো আপোনালোকৰ এটা আচল কোৱা একদম দেখাই দিম আজি চাই থাকক সেই বোলে আপোনালোকৰ বহুতে কোৱা দেখছেও দিয়কচোন আচলকৈ কিন্তু আৰু দেখাই দিলোঁ আৰু মই যি স্পেচিয়েল বস্তু আমাৰ ঘৰত নাই কোৱা তো আপোনালোকক সেইকাৰণে দেখাই দিলোঁ একদিনে দেখা পাম মামা ঠাইত তো গাইছ এনেকৈ কোৱাত মানে কি এডলা এনেকৈ ৰছী থাকে আৰু এটা বাল্টি থাকে তো এই বাল্টিটো এনেকৈ ভিতৰত লগিন লৈ আহা দেখাই লওঁ ভাল ভিতৰত লগিন এনেকৈ বাল্টিটো ফেলাই দিব লাগে মোবাইলটো ফেলাই বাৰু তলত দেখি এই চাওঁ তুমি মোবাইলত চাই থাকা এনেকৈ
পানী বেছি হৈছে তো এনেকৈ পানী এই চাওক এই দেখছে না পানী এই তলৰ পৰা কুঁৱাৰ পৰা পানী উঠি তুমি তাতে চাওঁ মই উঠিছোঁ না তো এনেকৈ কুঁৱাৰ পৰা পূৰা পানী আৰু পানী খাই যাব এতিয়া নালাগে তো পানী ৱেষ্ট কিয় কৰোঁ যিহেতু পানী এনে কৈ আছে তৃতীয় বিশ্বযুদ্ধ বোলে পানীৰ কাৰণে হ'ব তো সেই পানীখিনি মই আৰু ক'ত পেলাই দিলোঁ কাৰণ পানী এনে ৱেষ্ট নকৰোঁ আমি তো চাওক গাইছ এইডাল পুঁই শাক আৰু ইয়াৰ যি গুটি থাকে মানে কলা কলা যে দেখিছে মানে এটা কিমান যাদুৰ কাম আছে আপোনালোকক দেখাই দিম তো গাইছ চাওক মই গুটিকেইটা ছিঙি আনিছোঁ এই পুঁইৰ গুটি তো আপোনালোকক দেখাই দিম কি কৰিম এই মেহেন্দি লগাব পাৰি হেৰে একদম চাই থাকিব কি ধুনীয়া কালাৰ উঠে হাতত মই লগাওঁ তো গাইছ চাওক সেই মানে তেতিয়া যে দেখাইছিলোঁ একদম সেই হেৰে ইমান ধুনীয়াকৈ একদম আল্টাৰ নিচিনা মানে মেহেন্দি টাইপ লাগিছে একদম চাওক পিংক কালাৰ কা কিন্তু মানে ৰঙা কালাৰৰ নহয় পিংক কালাৰৰ মেহেন্দি ইমান ধুনীয়া মতলব মানে একো খৰচ নোহোৱাকৈ একদম পিংক কালাৰৰ মেহেন্দি কি মজা লাগে আৰু এটা কথা আমি এইটো লিপষ্টিকৰ নিচিনা ব্যৱহাৰ কৰিব পাৰোঁ হয় না সিও কৰে লিপষ্টিকৰ নিচিনা সদায় লিপষ্টিক দি যায় স্কুলত এই হেৰে মানে সেইকাৰণে আৰু তো আমি লিপষ্টিকৰ নিচিনা ব্যৱহাৰ কৰিব পাৰোঁ আৰু মানে আপুনি ব্লাছৰ নিদিলেও হয় আপুনি তুমি কচোন লিপষ্টিক নিদিলেও হয় নিদিলেও হয় এই গুটি দিলেও হয় ন তোমাক মই দেখুৱাই দিম কেনেকৈ দিয়ে ইয়াতে মই ট্ৰাই কৰি দিওঁ আপোনালোকক কি ধুনীয়াকৈ ৰঙা ৰঙা লাগি যায় চাওক গাইজ একেবাৰে একদম চাওক কি ধুনীয়া একদম ধুনীয়া লিপষ্টিক মা নাকৰ পৰা তেজ লয়ন লগা হৈছে উঠছি না মুখখন কি কিউট লাগছি ব্লাছ মই ধুই দিম তোমাক কেনে দেখাইছি Nice. So guys, চাওক এই জংঘলৰ মাজত আছোঁ আমি মামী মোক কয় জংঘলৰ মাজতে পইচাৰে তাতে জংঘলৰ মাজত আনছি তো কক আনছি চাই থাকক মামী বাহত তল দেখো না ভূত চুতটো নাই সুৰংগ ভূত চুতটো নাই তো গাইছ চাওক মামা একদম বেৰত আইছোঁ এতিয়া পই একদম আলু কবি ৰোৱা বেৰ এই চাওক আলু লাগছি একদম তো মামী মানে কি এটা আলুত চাই দিবা আহিছে তো ময়ো মামীৰ লগত ব'লা মই চাই আহোঁ ধোৱাৰ বেৰখন অলপ মানে এনেকৈ আহিলোঁ তো চাওকচোন পূৰা একদম চাই দি আছে চাওক মামী একদম এই বৰে পই চাই দিবা আহিছে চাই দি আছে আলুত এইটো হ'ল আমাৰ ডাঙৰ মামী আৰু সিদিনা দেখা কটা সৰু মামী দেখাতো কটা নহয় দিয়ক দেখাতো সৰু মামী সেইয়া আলু চাওক ইমান মাখা আলু ৰুইছে সেই কুঁহিয়াৰো না কি বাবা খাব পৰা হৈছে না কুঁহিয়াৰ এটা চিঙি নেও হাতেদি চিঙিম গাইছ চাওক এই পই মানে পাত্ৰ চাত্ৰ আৰু মজাই বেলেগ একদম কি মজা লাগে একদম বেচা পাত এই চাওক কুঁহিয়াৰো ৰুইছে একদম মই মামাক নিবা দিম এনে পৰা এডাল তো আজি মই হ'ল আহিবাৰ মানে কি 2 দিন হ'ল মানে পৰহি দিনা আহিছিলোঁ আৰু কালি এই 2 দিন আৰু আজি 3 দিন চৰি 2 দিন নহয় 3 দিন হ'ল তো আজি যাম মই আজি গধূলি যাম এৰে পৰা তো চাওক একদম পূৰা একদম কুঁহিয়াৰ ৰুইছে আজি কুঁহিয়াৰ নিবা দিব লাগিব এডাল মামাক এৰে পৰা তো বলক ভাল লাগে এনেকৈ আৰু নিয় একদম কুঁৱলী পৰি আছে আৰু এনেকৈ পাত্ৰ চাত্ৰ আহি মজা লাগে মই কি গৰু দৰক দিবা আহিছ মা গা মই মামীৰ লগত তো গাইজ মই এতিয়া ঘৰত যাম মামাৰ ঘৰৰ পৰা তো গোটেইকে বাই বাই দিলোঁ আৰু বাই বাই